লগতে অহা 2 আৰু 7 মে'ত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰতিষ্ঠানসমূহ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ জিল্লাই বন্ধ ঘোষণা কৰা হৈছে। 2 মে'ত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 মে'ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, মাজুলী, লগতে শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিকে ধৰি এইসমূহ জিলাত বন্ধ থাকিব অহা 2 মে'ত। আৰু লগতে 7 মে'ত ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও যিহেতু 2 আৰু 7 মে'ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 আৰু 7 মে'ত বন্ধ ঘোষণা কৰা হৈছে। লগতে অহা 2 আৰু 7 মে'ত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী প্ৰতিষ্ঠানসমূহ। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ জিল্লাই বন্ধ ঘোষণা কৰা হৈছে। 2 মে'ত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 মে'ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, মাজুলী, লগতে শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিকে ধৰি এইসমূহ জিলাত বন্ধ থাকিব অহা 2 মে'ত আৰু লগতে 7 মে'ত ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন যিহেতু অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও যিহেতু 2 আৰু 7 মে'ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেয়েহে 2 আৰু 7 মে'ত বন্ধ ঘোষণা কৰা হৈছে।